पूरा धुनिया के उठली আছে কেনেকা লাগিছে মজা হৈছে মজা আজি বনাম মই ব্ৰকলি আলু এণ্ড ব্ৰকলিৰ লগত মাছ বনাম সো আপোনালোকৰ লগত অকণমান মই শ্বেয়াৰ কৰিম এয়া মাছ ये है ब्रोकली और ये है आलू ये तीनों को मैं एक साथ बनाऊंगी सो देखते रहिए मेरा वीडियो तो হৈছে জলফাই মই আচাৰ বনাবৰ কাৰণে বইল কৰিলো ইয়াৰে কেটামান মই মোৰ সবজিটো লগাম ভাল লাগে জলফাই টেঙা অকণমান সবজিবোৰত টেঙা অকণমান থাকিলে ভাল লাগে ন সো গুটে ইয়াত লগাই লোৱা হল আৰু লগাই ললো গুটে জলফাই কাটি দিছো ব্ৰকলি আলু আৰু ইয়াত একো মছলা মই নিদো বইল কৰিছো আৰু আজিকালি এনেও মানুহবোৰৰ বেমাৰ আজাৰবোৰ বেছি হৈছে হে হাড় দিয়া বস্তুবোৰ খাই সো গুটে কেটা মই ইয়াত সবজিত মানে দিয়াৰ আগতে বইল কৰি লৰো নিমখ অকণ দি পেলাই আৰু ইয়াত মই আদা দিম নহৰু আৰু লোকেল ধনিয়া দিম আৰু হে কেটাৰি দি মই আজিৰ এই সবজিটো বনাম সো চাই থাকক হেতুৰ কাৰণে এতিয়া মই মাছখিনি ইয়াতে দি দিম মাছখিনিও মই ফ্ৰাই কৰি লোৱা নাই একচুয়ালি গৰম পানীৰে অকণমান মই ধুই ললো মানে বইল কৰি লৈছো বুলি ক'লেও বেয়া নহ'ব মই তেনেকৈ কৰি লৈছো আৰু ধুনীয়াকৈ গলিব দি থাকিম পাহৰিয়ে আছো মই আদা ৰচুন দিবলৈ পাহৰি গৈছো এতিয়া মই ধনিয়া পাতা লগাম সবজি হৈ গ'ল নমালো আৰু কেনেকা লাগিছে মজা হৈছে বইল সবজি ভাল লাগে না কেনেকা লাগিছে ভাল লাগিছে কিমান ভাল লাগিছে ইমান আচ্ছা খা দে